নমস্কাৰ, এই মতো আহিছে ৰাজ্যখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰে মতো দিবলৈ এটা বিগ ব্ৰেকিং নিউজ। মোদী বিশ্বগুৰু হ'বলৈ বাকী নাই, বিশ্বগুৰু হৈয়ে গ'ল। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেদৰে মন্তব্য কৰিলে। পৰৱৰ্তী খবৰটি হৈছে আঙ্গুৰলতা ডেকাৰ ঘোষণা। এইবাৰ আঙ্গুৰলতা ডেকাই ঘোষণা কৰিছে ছেপ্টেম্বৰত অসমত অনুষ্ঠিত হ'ব নৌবোৱাৰীৰ সন্মিলন হ'ব ছেপ্টেম্বৰত। পৰৱৰ্তী খবৰটি হৈছে সেউজ পৰিৱেশ গঢ়াৰ সপোনৰ অংশীদাৰ হৈ খানাপাৰাত অমৃত বৃক্ষ আন্দোলনৰ কাৰ্যসূচীত দেখা গ'ল দুটি কণমানি। এই দুটি কণমানিক এনেদৰে গছপুলি ৰুওঁতে দেখা গ'ল। পৰৱৰ্তী খবৰটি হৈছে হাতত ৰঙা ছাতি লৈ দিল্লীৰ অক্ষধৰ্ম মন্দিৰত অগ্নি অক্ষতা মূৰ্তিৰ সৈতে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনক। পৰৱৰ্তী খবৰটি হৈছে অসমীয়া জাতিৰ মৰ্যাদা আৰু সন্মানৰ প্ৰতীক বিহু নৃত্য বিকৃত ৰূপত পৰিৱেশন কৰা কাৰ্যক লৈ সামাজিক মাধ্যমত ক্ষোভ উজাৰিলে আছুৰ উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য। পৰৱৰ্তী খবৰটি হৈছে এছিয়া কাপৰ ছুপাৰ ফ'ৰত পাকিস্তানৰ বিৰুদ্ধে ৰোহিত শৰ্মাই অৰ্ধশতক অৰ্জন কৰিছে। পৰৱৰ্তী খবৰটি হৈছে ৰাহুল গান্ধীৰ ভাৰত নাম লোৱাৰ অধিকাৰ নাই, ৰাহুল গান্ধীৰ ডুপ্লিকেট গান্ধীয়ে। ভাৰতক কেলেংকাৰীৰ প্ৰথম গান্ধী উপাধিৰ পৰা আৰম্ভণি হৈছে। গান্ধী পৰিয়াল আৰু ইণ্ডিয়া গোটৰ বিৰুদ্ধে সৰব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। পৰৱৰ্তী খবৰটি হৈছে কাইলৈৰ পৰা 5 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ব অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন। প্ৰথমবাৰৰ বাবে নৱনিৰ্মিত অসম বিধানসভা ভৱনত অনুষ্ঠিত হ'ব এই অধিৱেশনত প্ৰায় 23খন বিল উত্থাপন কৰা হ'ব বুলি মন্তব্য কৰিলে পিজুছ হাজৰিকাই।